তো কেইটা হ'ল তিনিটা হ'ল মিছা কথা নকবি দুটা ৰখ খাব তিনিটা আছে মোৰ তিনিটা এইটো মানে তিনিটা হেল্ল' বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল অন্যতম এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকেতো আজি থাৰ্মিখন দেখি গম পাইছে কি ভিডিঅ' হ'ব গৈছে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ দেখিছেনে এটা খৰাহিত ফুচকা লৈছোঁ এক বাটি একদম দুজনীয়ে খাম আৰু ফুচকা চেলেঞ্জত কোনে জিকে আপোনালোকে দেখিব আজি বাৰু মই এটা ফুচকা চেলেঞ্জ দিম এতিয়া ফুচকাখিনি সমানে ভাগ কৰি লওঁ দুজনীয়ে মোৰ মানে খাওঁ লাগি গৈছে আৰু গাইজ ফুচকা কাৰ কাৰ ফেভৰেট হয় কমেণ্ট কৰি জনাবচোন আমিতো ফুচকা বিৰাটে ভাল পাওঁ আমি সমানে লৈছোঁ আৰু ভাগ কৰি কিনে আমি এতিয়া সমানে লৈছোঁ হেল্ল' গাইজ এতিয়া আমি খাব লৈছোঁ আৰু কোন জিকে কোন হাৰে গম নাপাওঁ আমাৰ যোনে আজি ফুচকা চেলেঞ্জৰ ভিডিঅ'টো জিকে মানে কোনে 50 টকা এটা পাব এতিয়া মানে এইটো মানে মোৰ পইচা আৰু এইটো তাইৰ পইচা যোনে মানে জিকি যায় আৰু পইচাটো পাই যাব এইটো আমি ইয়াতে থৈ দিছোঁ বাৰু 1 মিনিটত মানে কোনে কিমানটা খাব পাৰে আৰু সেয়া আৰু কোনে কিমানটা খাব পাৰে ইয়াৰে গোটেই কোনে ফিনিছ কৰিব পাৰে 1 মিনিটত লেট নহয় এইটো সোনকালে চাগে এনেকৈ কওঁ বেছি সোনকালে হ'ব 2 মিনিট দি চৰি গাইজ 1 মিনিট নহয় দিয়ক আৰু 2 মিনিট 2 মিনিটত মানে কোনে কিমানটা মানে ফিনিছ কৰিব পাৰে আৰু আপোনালোকেতো দেখিবই কেমেৰা আগত লৈ পেলাই আমি টাইম ষ্টাৰ্ট কৰিলোঁ আৰু গাইজ ষ্টাৰ্ট নাও গাইজ মই জিকি মই পাম পইচা তিনিটা হ'ব আৰু তো কেইটা হ'ল মোৰ তিনিটা হ'ল মিছা কথা নকবি দুটা ৰখ খাব তিনিটা আছে মোৰ তিনিটা এইটো মানে তিনিটা আৰু মোৰ এইটো এইটো 4টা ইমান মিছা কথা কয় গাইছে পইচা খাওয়ার দান্দা তাই নটা খোৱা হৈ গ'ল মোৰ 10টা হৈছে দেই গাইছ মিছা খোৱা যেন লাগিছে গাইছ মিছা কৈছে পইচাটো চব লাহে লাহে খাব খাবতো
Guys, taman ahal. Guys, মই জিতিলোৱে মাত্ৰ এটা ৰৈছে তাই কিন্তু গাইজ একদম গোটেইখিনিয়ে খাব নোৱাৰিলো তাই খালো বহুত কেইটা খালো মানে ইমান জলদি খাব নোৱাৰো মোৰ ৰৈছে আৰু এতিয়া মই গাইজ পইচাটো পাম গাইজ তাই দেখিছেনে 7টা ৰৈছে কিন্তু মোৰ মাত্ৰ এটা ৰৈছে এতিয়া তাইৰ পইচাটো মই পাম আৰু পইচাটো দিয়া এতিয়া মোক এতিয়া পইচাটো পাই নিজে লৈ ললি নিজে লম ন অফকোৰ্স মই জিতিছো হ'ব এতিয়া খাবা নহলে যদি আমাৰ আজি ফুচকা ৰেঞ্জৰ ভিডিওটো ভাল লাগিছে দেন লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰিব নাপাহৰিব অন্যতম এটা নতুন ভিডিঅ'ৰ সৈতে আকৌ লগ পাম আপোনালোকক আজিলৈ বাই বাই